তো নমস্কাৰ বন্ধুসকল, মিষ্টাৰ এন ভাই চেনেললৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি মানে এনেকুৱা এখন ব্যতিক্ৰমী চাইকেল দেখাব গৈ আছোঁ। বিশেষকৈ চাইকেলখন মোৰেই হয়, তো মই বৰ্তমান নিজে প্ৰস্তুত কৰি উলিয়াইছোঁ চাইকেলখন। তো চাইকেলখনৰ অল টোটেল লাইট মানে আপা দিপা পৰা ধৰি অল টোটেল গোটেইখিনিয়ে আছে। তো ভিডিঅ'টো লাষ্টলৈকে চাব। তো যদি চেনেলটোত নতুনকৈ আহিছে, মানে যদি ভিডিঅ'টো ইউটিউবত চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। যদি ফেচবুকত চাই আছে, তেনেহ'লে পেজটো ফ'ল' কৰি দিব। তো ব'লক তেনেহ'লে আগবাঢ়োঁ ভিডিঅ'টোলৈ। মানে ভিডিঅ'টো লাষ্টলৈকে চাব, প্ৰথমৰ পৰা লাষ্টলৈকে। ঠিক আছে, তো আৰম্ভ কৰোঁ ভিডিঅ'টো তেনেহ'লে, ব'লক। আজিকালি মানে বিশেষকৈ ক'বলৈ গ'লে, তো আপোনালোকে যদি অনলাইনত মানে ফ্লিপকাৰ্ট, এমাজন সেইবিলাকত যদি মাৰে চাইকেলত লগোৱা লাইট সেনেকৈ মাৰি দিয়াৰ লগে লগে মানে বিশেষখিনি বহুতখিনি লাইট আহি যায়, যোনখিনি চাৰ্জ দিব পাৰি আৰু জ্বলাব পাৰি। আকৌ মানে যোনে দিনে চাইকেল লাগি দিলে হয়তো খুলিও লৈ যাব পাৰে, হয়তো আপোনাৰ ছুইচটো অন কৰি দিলে চাৰ্জটো শেষো হৈ যাব পাৰে, কেতিয়াবা ইমাৰ্জেঞ্চি টাইমত অকণমান প্ৰব্লেম হ'ব। তো তেনেকুৱা মানে মোৰ এইখন বিশেষকৈ যেনেকৈ বনাইছোঁ মানে ইয়াত চাবি ছিষ্টেম কৰা আছে। তো তেনেকৈ লাইট আছে, মানে চাবিটো অফ কৰি থৈ দিলে মানে কোনো যাতে জ্বলাব নোৱাৰে লাইট। আৰু চাৰ্জটো কাৰেণ্টত দিয়া হয়, মোবাইলৰ বেটেৰী ফিট আছে। তো ব'লক তোমাক ভিডিঅ'টো চাওঁ, নহয় জানো? খালি ভিডিঅ' লাষ্টলৈকে চাব, স্কিপ নকৰাকৈ, ঠিক আছে? তো আৰম্ভ কৰোঁ ভিডিঅ'টো। মানে চাইকেলখন ফ্ৰণ্টৰ পৰাই দেখুৱাইছোঁ, নহয় জানো? ফ্ৰণ্টৰ পৰা এইটো হৈছে লাইটৰ ফৰ্মুলা। তো লাইট হয়, এইটো টৰ্চ হয়, এইটো টৰ্চ হয়, টৰ্চ লাইটৰ মুখা এইখন, ঠিক আছে? বেক চাইডটো নাই, মানে পেঞ্চিল বেটেৰী সোমাই যায়, টৰ্চ লাইটে পোহৰ যোনটো দিয়ে। এইটো বাল্ব আছে ইয়াত এটা, ইয়াত আছে ফিট কৰা আছে। তাৰপৰা এই হালধীয়া বাক্সাটো যে এইটো হৈছে 5 লিটাৰ গিলান। মানে জেনেৰেলি গে অইল মবিল গাড়ী চাড়ীৰ কাৰণে যে 5 লিটাৰ গিলান, সেই তেনেকৈ 5 লিটাৰ গিলানৰ তল চাইডটো হয়, এইটো বিন্দাছকৈ কাটি দিয়া হৈছে। তাৰপৰা এইখিনি হৈছে টুনিষ্টৰ লাইট, এইটো টুনিষ্টৰ লাইট, এইটো টুনি লাইট। মানে টুনি লাইট যে কিছুমান দেৱালী চেৱালীত আমি জানো টিপ টপ মাৰি থাকে, সেই মানে বেয়া টুনি চেটবিলাক ৱাৰ চোৱাৰ জ্বলি গ'লে আমি পেলাই দিওঁ। কিন্তু সেইখিনি লাইট মানে এটা দুটাকৈ এনেই মোবাইলৰ বেটেৰী ষ্টেজ য'ত জ্বলাব পৰা হয়, কিন্তু সেইখিনি লাইট ইয়াত ফিট কৰা আছে বিন্দাছকৈ। আৰু টৰ্চকেইটাও বিশেষকৈ বেয়া, মানে পেঞ্চিল বেটেৰী লগোৱা আছিলে। আজিকালি মানে যুগটো বেলেগ হৈ গৈছে, বিশেষকৈ চাৰ্জিং টৰ্চ আহি গৈছে। পেঞ্চিল বেটেৰী টৰ্চ মানে কোনেও ইউজ নকৰা হৈছে, বেটেৰী কিনি কিনি কিমান জ্বলাব, কিমান হেৰি কৰিব। সেইটো কাৰণে সেই তেনেকুৱা পেলনীয়া টৰ্চ, মানে পৰি থকা টৰ্চ, তেনেকুৱা লাইট বিন্দাছকৈ লগাইছোঁ। তাৰপৰা এইবোৰ টুনি লাইট, এইটো ফিট কৰিছোঁ, এইটো ফিট কৰিছোঁ। তাৰপৰা এইটো ফ্ৰণ্ট চাইডটো ধুনীয়াকৈ হৈ গ'ল। মোৰ চাগে গেই আছে বাৰু, গেটো বাৰু বাদ দিয়ক, সেইটো বাৰু আহিছে বৰ্তমান। তাৰপৰা এইডাল আগ বেগ আছিলে, আগ বেগডালৰ এইডাল লগত এই ষ্টেৰ লাইটটো ফিট কৰা আছে, ঠিক আছে? তাৰপৰা এইটো হৈছে ছুইচ, এইটো টৰ্চৰ ছুইচ, টৰ্চৰ ছুইচে ফিট কৰিছে, মানে এনেকৈ আগলৈ ঠেলিব পাৰি, বেকল দিব পাৰি, ঠিক আছে? তাৰপৰা এইটো হৈছে কলিং বেলৰ ছুইচ, মানে কলিং বেল যে আমি যে মানে কলিং বেলৰ ছুইচ হয়, এইটো আপোনাৰ দি দিলে মানে আকৌ অফ, এৰি দিলে মানে অফ হৈ যায় অট'মেটিক। এনেকুৱা মানে টিপিলে চালু হৈ যায়, আকৌ এৰি দিলে অন হৈ যায়, অফ হৈ গুচি যায়, সেনেকৈ ফিট কৰা আছে। তাৰপৰা এইটো হৈছে ফ্ৰণ্ট চাইডটো চাইকেলখনৰ। তো বিশেষকৈ মই ইয়াত মানে গোটেইখন চাইকেলখন যিমানখিনি ফিট কৰিছোঁ, ৱাৰ চোৱাৰ পৰা ধৰি চব মানে এইবোৰ মানে পেলনীয়া বস্তুৱে, কিছুমান মানে চিগা ভগা ৱাৰ, সেইখিনিয়ে ফিট কৰিছোঁ। জাষ্ট ইয়াত মই পইচা খৰচ কৰিছোঁ এইখনত বিশেষকৈ 400 টকা নহয় বাৰু, অকল এই ডিজিটেল মিটাৰটো ফিট কৰিছোঁ। আৰু তাৰ বাহিৰে একো মানে ইয়াত তেনেকুৱা ফিট কৰাই নাই, মানে কিনি ফিট কৰা চব পেলনীয়া বস্তু। এখন প্লাষ্টিকৰ টুকুৰা হয়, প্লাষ্টিক হয়। তাৰপৰা তেনেকৈ ফিট কৰিছোঁ। এইটো অকল ডিজিটেল মিটাৰটো ফিট কৰিছোঁ, এইটো 299 নে কিমান লৈছিলে পাহৰিলোঁ বাৰু, ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। এইটো ফিট কৰিছোঁ অকল ডিজিটেল মিটাৰটো। এই মিটাৰটো কেছটা কি আছে, এই মিটাৰটো ফাৰ্ষ্ট মই অৰ্ডাৰ দিছিলোঁ, অৰ্ডাৰ দিয়াৰ পিছত মানে কি হয় কেছটো, ইয়াৰ মানে অন হৈয়ে থাকে, ইয়াক অফ কৰিব পৰা নাযায়, মানে বেটেৰীটো খুলি দিলেহে অফ হয়, আৰু ইভাগে অফ কৰিব পৰা নাযায়। কিন্তু ইয়াক মই বেটেৰীটো খুলি পিনি, ইয়াৰ মোৰ জ্যামিতি বক্সৰ ভিতৰত, এইটো জ্যামিতি বক্সৰ ইয়াৰ ভিতৰত মানে যোনটো মোবাইলৰ বেটেৰী ফিট কৰা আছে যোনকেইটা, তো সেই মোবাইলৰ বেটেৰীকেইটাৰ পৰা ইয়াৰ কানেকশ্যন দি মানে প্লাছ টু প্লাছ ভাগে, মাইনাছ টু মাইনাছ ভাগে সেনেকৈ কৰিছোঁ। আৰু মানে অফ কৰি থ'ব পৰাও বা অন কৰিব পৰা এনেকৈ চিষ্টেম ইয়াক ৰাখিছোঁ, মানে এনেকুৱা কৰি চিষ্টেমটো কৰি ৰাখিছোঁ। মানে কেলৈ, কাৰণ এনি টাইমটো ডিজিটেল মিটাৰটো মানে এইটো যোনটো মানে মিটাৰ আহিছিলে ফ্লিপকাৰ্টত, তো সেই মিটাৰটো আনিলোঁ, আনি পিনি লগাই থৈ দিলোঁ, মানে দিনে ৰাতিয়ে এনি টাইম অনেই হৈ থাকে, সেইটো অফ কৰিব পৰা নাযায়। এইটো তেনেহ'লে মানে বেটেৰীটো সোনকালে শেষ হৈ গুচি যাব, আৰু সেইটো কাৰণে কিবা প্ৰব্লেম ওলাব, কাৰণ এনি টাইম যদি অনেই হৈ থাকে। তো সেইটো কাৰণে ইয়াৰ চিষ্টেমটো এনেকুৱাকৈ বনাইছোঁ যাতে অফ কৰি থওঁ বুলিলেও কৰি থ'ব পাৰি, অন কৰিম বুলিলেও কৰিব পাৰি। আৰু বিশেষকৈ এইটো চাবি চিষ্টেম কৰিছোঁ চাইকেলখন। বিশেষকৈ আপুনি অনলাইনত যোনখিনি চাইকেল মানে চাইকেলৰ কাৰণে লাইট চাইটখিনি অৰ্ডাৰ দিয়ে, সেইখিনি আপোনাৰ ছুইচটো দি দিলে মানে লাইট চালু হৈ গুচি যায়। কিন্তু মোৰ ডাইৰেক্ট ছুইচটোখিনি দি দিলে মানে লাইট চালু নহয়, ইয়াত মানে চাবিটো অন কৰিলেহে লাইট চালু হ'ব, এনেকুৱা চিষ্টেমত বনোৱা আছে। মানে বিশেষকৈ মানে কি হয়, চাইকেলখন যেতিয়া যেনি তেনি লৈ যোৱা হয়, লৈ যাওঁতে মানে বিশেষকৈ যোনে ছুইচ টুইচ টিপে লাইট চাইট জ্বলায়, তো জ্বলাই মেলি মানে ছুইচ টুইচখিনি যদি দিয়া থাকে, তেনেহ'লে লাইটখিনি গোটেই জ্বলি পিনি মানে হয়তো চাৰ্জখিনি শেষো হৈ যাব পাৰে। কেতিয়াবা আহোঁতে মানে অলপ প্ৰব্লেমো হ'ব পাৰে, বা কিবা অসুবিধাও হ'ব পাৰে লাইট নথকাৰ কাৰণে, তো তেনেকুৱা কথা। সেইটো মানে চাবিটো চিষ্টেম কৰিছোঁ, মানে চাবিটো অন কৰিলেহে মানে গোটেই কাৰেণ্ট মানে বেটেৰীৰ পৰা ট্ৰেন্সফাৰ হ'ব, এনেকুৱা চিষ্টেম কৰিছোঁ। চাবিটো অফ কৰি থৈ দিলে মানে লাইট মানে জ্বলাব নোৱাৰে, বিশেষকৈ কাৰণ ৱাৰ জইণ্ট যোনখিনি আছে, মানে যোনখিনি মেইন পইণ্ট ৱাৰ জইণ্ট প্লাছ মাইনাছ গোটেইখিনি ফিট কৰা আছে জ্যামিতি বক্সৰ ভিতৰত। আৰু এইটো এনেকুৱাকৈ বনোৱা আছে যাতে যদি পানী দুবাল্টিঙো আপুনি ঢালি দিয়ে, তো কোনো শ্বৰ্ট চাৰ্কিট, কোনো একো প্ৰব্লেমেই নাই, মানে কোনো প্ৰব্লেমেই নাই। পানী ঢালিলে বৰষুণত তিতিলেও আপোনাৰ একো প্ৰব্লেম নাই, এনেকুৱাকৈ ৱাৰ জইণ্ট গোটেইখিনি মানে ভিতৰত কৰা আছে, ঠিক আছে? বৰ্তমান
বেকলৈ যাওঁ নহয় ফ্ৰণ্ট ছাইডটো হৈ গৈছে বৰ্তমান এইটো ছাইড ফ্ৰণ্ট ছাইড হয় এখন প্লাষ্টিকতে কাটি পিনি ধুনীয়াকৈ ডিজিটেল মিটাৰ ফিট কৰা আছে ইয়াত টেপ মৰা আছে তাৰপৰা এইফালে এইটো এই বস্তুটো হৈছে ফেনৰ যে এইটো কি বুলি কয় চিলিং ফেনৰ যে এনেকৈ পাৱা মানে বহুৱা 5 নম্বৰ 2 নম্বৰ এনেকৈ বহুৱা কমোৱা যে কৰিব পাৰি সেই তেনেকুৱা ফেনৰ হয় এইটো ফেনৰ ফিট কৰা আছে বিন্দাছ মানে 6 নম্বৰ 5 নম্বৰ সেইকেইটাহে কাম কৰে মানে আৰু এইটো হেৰিটো এই চকৰিটো মুখাখন যোনখন আছিলে মুখাখন খুলি দিয়া হ'ল খুলি পিনি মানে ফেব্ৰিকুইক দি পিনি ইয়াৰ অকল মেইন পইণ্টটো মাজৰ পইণ্টটোহে লগোৱা আছে ইয়াত তো এইফালে টিঙৰ কভাৰখন লগাই দিছোঁ বৰ্তমান নেদেখিব বাৰু এইফালে টিঙৰ কভাৰখন লগাই দিছোঁ এখন এইফালে মানে ঢাকি থৈছে বস্তু মানে পানী চানী সোমালে ঘপচে ধৰিব নোৱাৰি ন কিবা কিবি হৈ যাব পাৰে আৰু চাবিটো বনাবলৈ গ'লে এইটো পেনো খাপ হয় পেনো খাপ হয় বিন্দাছকৈ এইটো কাটি পিনি চেপেটা কৰি দিছোঁ মানে যাতে এই ঘাটটোৰ লগত এই ঘাটটো মিলি যায় ঠিক আছে ৰছীডাল লগাইছোঁ আৰু এইফালে মানে চাবি এটা লগাইছোঁ চাবিটো লগোৱা ইয়াৰ অৰ্থ আছে আৰু এই চম্বুক অকণমান লগোৱা অৰ্থ আছে এইটো বিন্দাছকৈ এনেকৈ লগালোঁ যেতিয়া এনেকৈ ভৰাই দিলোঁ ইয়াত তো ভৰাই চালু হৈ গ'ল এইটো তোমাৰ অন কৰি দিলে অন হৈ গ'ল চক লাইট জ্বলি গ'ল অন হৈ গ'ল আৰু এই চাবিটো লগোৱা অৰ্থটো কি হৈছে মানে চাইকেলখন চলাই গ'লে আপোনাৰ গাত গোটত পৰি ঘপককৈ মানে এইটো ওলাই গুচিও আহিব পাৰে ওলাই গুচিলে এইটো পৰি গুচি যাব সেইটো কাৰণে মানে এইটো বস্তু এনেকৈ লগাই দিলোঁ লগোৱাৰ পিছত এইটো দেখিছে ন চাবিটো এই চম্বুক দুখত এনেকৈ লগাই দিলে হৈ গ'ল মানে এই চম্বুক ধৰ মানে এনেকৈ লগাই দিলে যদি কেনেকৈ বাইচাঞ্চ যদি এইটো ওলায়ো পৰে আপুনি গাত গোটত পৰিলে ওলায়ো পৰে তেতিয়া মানে এইটো সৰি নপৰে আকৌ আপুনি এটা হাতে চলাই পিনি এটা হাতে এইটো লগাব পাৰিব মানে এনেকুৱা চিষ্টেম কৰি দিয়া হৈছে এইটো চাবি চিষ্টেম বৰ্তমান হৈ গ'ল ফ্ৰণ্ট ছাইডটো তো বৰ্তমান এইটো জামিতি বক্স হয় জামিতি বক্স এনেই আমি স্কুল নিওঁ যে পেঞ্চিল চেঞ্চিল জামিতি বক্স হয় এই ৰং চং কৰি দিয়া হৈছে আৰু এইফালে নট বলটো লগাই দিয়া আছে মানে চাইকেলখন ফিনিচিঙত আনিবলগীয়া হৈছে কাৰণ কেলৈ মানে গাত গোটত ঘপককৈ পৰি গ'লে বা ক'ৰবাত গৈ থাকিলে মানে ঘপককৈ যাতে কিবা এটা বস্তু মানে সুলক খাই নাযায় সেনেকুৱা চিষ্টেমত বৰ টাইটকৈ ফিটিঙত ৰাখি দিয়া হৈছে এইখন টিং হয় টিং বিন্দাছ ৰং কৰি দিয়া হৈছে টেপ মৰা হৈছে তাৰপৰা এইফালে দেখিছে এইখিনি গোটেই তাঁৰ জইন সেইবোৰ তলত এইকেইডাল ৱাৰ হয় এইবোৰ চুইচৰ ৱাৰ জি টি ৱাৰ মানে চুইচৱে আৰু তাৰপৰা এইকেইডাল ৱাৰ বেকলৈ গৈছে এইবোৰ বেকলৈ গৈছে তাৰপৰা এইবোৰ তাঁৰ হয় এইবোৰ তাঁৰ মানে দেখিছে নহয় তাঁৰবোৰ টুকুৰা তাঁৰ গোটেই মানে বান্ধি থোৱা হৈছে তলফালে জি টি আৰু মানে ৱাৰ চোৱাৰ পৰা ধৰি জি টি বান্ধি থোৱা হৈছে আৰু সিফালৰ ছাইডটো দেখুৱাবলৈ গ'লে বিশেষকৈ এইটো ছাইড দেখাইছোঁ তো এইটো বেয়া ভেকুলী চাৰ্জাৰ যে মানে আগতে মাজতে খুব চলিছিলে ভেকুলী চাৰ্জাৰ বেটেৰী চাৰ্জ দিবলৈ কাৰণে কিপেড মোবাইল থাকোঁতে এতিয়া এইবিলাক মানে নাইকিয়া হৈ গৈছে লাহে লাহে মানে ভেকুলী চাৰ্জাৰ হয় ভেকুলী চাৰ্জাৰ ক'লে পইণ্ট এটা লগাইছে চাৰ্জাৰ ইয়াত ফিট কৰি থোৱা আছে বিন্দাছকৈ এইটো আপুনি এই পইণ্টটো এনেকৈ জপাই থৈ দিব পাৰে আপোনাৰ বিন্দাছকৈ কাৰেণ্টৰ বৰ্ডখনৰ ওচৰলৈ গ'ল চাৰ্জ নাইকিয়া হ'ল আপুনি বিন্দাছকৈ এই পইণ্ট দুটা উলিয়াই পিনি বিন্দাছকৈ ইয়াত লগাই পিনি আপুনি বৰ্ডত লগাই দিলে বিন্দাছকৈ চালু হৈ গ'ল মানে চাৰ্জ হৈ গ'ল চাৰ্জ আপোনাৰ ফুল চাৰ্জ হওঁতে বেটেৰী মোৰ ইয়াত দিয়া আছে 3টা মোবাইলৰ বেটেৰী 3টা মোবাইল মানে হেৰিকৈ দিয়া আছে 1000 3000 mAh কাৰেণ্ট চাপ্লাই দিছে মানে 3000 হয় পিক আপটো তো আপোনাৰ টৰ্চ লাইট দুটা বেকত টুনি লাইটে ইমান কাৰেণ্ট নাটানে বাৰু টৰ্চ লাইটকেইটাই অকণমান টানে তো আপুনি ফুল চাৰ্জ দিওঁ বুলিলে আপুনি 3 ঘণ্টা 4 ঘণ্টাত আপোনাৰ 3টা বেটেৰী ফুল চাৰ্জ হৈ যায় ভেকুলী মানে কাৰেণ্টৰ পৰা ডাইৰেক্ট 3 ঘণ্টা 4 ঘণ্টা ফুল চাৰ্জ হৈ যায় তো ফুল চাৰ্জ হৈ যোৱাৰ পিছত মানে কি কৰিব আপুনি এবাৰ খুব বেছি 3 ঘণ্টা চাৰ্জত দি দিলে মানে আপুনি 2 সপ্তাহলৈকে চাৰ্জত দিব দৰকাৰ নাই মানে এনেকুৱা চিষ্টেমত মানে কানেকশ্যনখিনি কৰা আছে বৰ্তমান এইবোৰ দেখিছে এইবোৰ ভিতৰত গোটেই ৱায়াৰ ভোজন টেপ চেপ মৰা হয় তাৰপৰা এইডাল ৱায়াৰ আহিছে এইডাল আগ বেগডালৰ লগত ফিট কৰা আছে ওপৰে এইটো আগ বেগৰ লগত ফিট কৰা আছে বিন্দাছকৈ তাৰপৰা এইটো পইণ্ট হৈ গ'ল প্লাছ মাইনাছ এইকেইটা হৈ গ'ল চাৰ্জ দিয়া পইণ্টটো ঠিক আছে তাৰপৰা বেকলৈ যাওঁ এতিয়া বেকলৈ যাবলৈ গ'লে এইটো হৈছে বেক ছাইডটো ঠিক আছে বেক ছাইডটো হয় এইটো বেক ছাইডটো চাবলৈ গ'লে এইকেইটা লাইট হয় এইটো টেপ মৰা আছে টুনি লাইট হয় জেনেৰেলি মানে ওপৰ লাইটটোৰ লগত দুটা ফিট কৰা আছে তলত মানে ওপৰ যোনটো ষ্টেট বুলি কৈছোঁ সেই ষ্টেটটোৰ লগত দুটা ফিট কৰা আছে তলৰ লাইটটোৰ লগত দুটা ফিট কৰা আছে আৰু ডিপাকেইটাৰ লগত দুটা ফিট কৰা আছে ডিপা মানে ছাইড ডিপা বৰ্তমান ফিট কৰা নাই ফিট কৰিব লাগিব বৰ্তমান চাইকেল নতুনকৈ বনাইছোঁহে মানে ইয়াত আপোনাৰ হৰণটো ফিট কৰিবলৈ আছে হৰণটো ফিট কৰিম তাৰপিছত ভিডিঅ' বনাম বাৰু তো বৰ্তমান ছাইড ডিপা দুটাও ফিট কৰা আছে ঠিক আছে বৰ্তমান এতিয়া যাওঁ বেক ছাইডটো চাইড লাই বিন্দাছকৈ হয় নাই এতিয়া চাবিটো অন কৰোঁ নহয় জানো তো চাবিটো বিন্দাছকৈ অন কৰি দিলোঁ ঠিক আছে এতিয়া কাৰেণ্ট চবতে পাই গ'ল আপুনি চাব পাৰে চাবিটো অফ কৰি থৈছোঁ অফ কৰি সেইটো উলিয়াই দিব পাৰে এইটো উলিয়াই লৈ গ'লোঁ মানে চাইকেলখন থৈ দিলোঁ কোনো লাইট জ্বলাব নাই চুইচ দেখিছে এতিয়া চুইচ টিপিছোঁ লাইট জ্বলা নাই জ্বলা চাওক চুইচ টিপিছোঁ নাই জ্বলা এইটো চুইচ দিছোঁ লাইট নাই জ্বলা দেখিছে লাইট নাই জ্বলা একোৱেই নাই জ্বলা এইটো দিছোঁ একোৱেই নাই জ্বলা দেখিছে এইটো মানে চাবিটো এই বস্তুটো মানে লগালেহে ই কাৰেণ্টটো পাব এই বস্তুটো বৰ্তমান এনেকৈ লাইট ঘূৰাই পিনি এনেকৈ চালু কৰিলোঁ এইটো লাইট জ্বলি গ'ল ৰঙা লাইট দেখিছে দিনৰ কাৰণে ইমান ফিনিচিং নাই ৰাতি ধুনীয়া লাগে এই বস্তুটো গোটেই বগাই ফিনিচিংটো ৰঙচুৱা হৈ যায় ৰাতি ধুনীয়া লাগে এইটো মানে এই চাৰ্জিং মানে এনেকুৱা সৰু যে এনেকৈ চাৰ্জিং লাইট এটা আছিলে চাৰ্জিং লাইটটো এনেকৈ বগা এনেকৈ চিয়া লাইট আছিলে এনেকৈ হয় তো এই কভাৰখনে লগাইছোঁ ওপৰ বগা কভাৰখন লগাইছোঁ লাইটবোৰ ভিতৰত চাব লাইট এইবোৰ টুনি লাইটে লগোৱা আছে ৰঙা লাইট এইটো খট্টা ফিট কৰা আছে এইটো খট্টা ফিট কৰা আছে ভিতৰত ফিট কৰা আছে তো এইখিনি হৈ গ'ল চাবি অন কৰিলোঁ বৰ্তমান তো বন্ধ কৰাৰ পিছত এইটো তলৰ লাইটটো ঠিক আছে তলৰ লাইটটো চুইচটো এইটো দি দিলোঁ ইয়াত বৰ্তমান চালু হৈ গৈছে ইয়াত দেখিছে অকণমান চালু হৈছে এই চুকটোতে দিনৰ কাৰণে ইমান পোহৰটো নাই দিয়া বাৰু মানে পোহৰটো কম দিছে ইয়াত
পোহৰত পৰি আছে ৰাতি মজা লাগে বঢ়িয়া লাগে ৰাতি এইটো দিলোঁ তলৰ লাইটটো দিলোঁ তলৰ লাইট জ্বলি গ'ল চক বিন্দাছকৈ এই চুইচটো দিছোঁ নহয় বিন্দাছকৈ চক এইটো তলৰ হয় এই তলৰ টৰ্চ লাইট পোহৰ ধুনীয়া মজা পোহৰ ৰাতি যাবলৈ আপোনাৰ বাইকৰ লেখীয়া এখন আৰু ধুনীয়া সুবিধা এইটো পোহৰে দি দিলোঁ এইটো হৈ গ'ল তল লাইটটো ঠিক আছে তল লাইটটো বেকতো জ্বলিছে কিন্তু বেকত দেখুৱাম বাৰু পিছত দুখন তাৰপৰা এইটো হৈছে ষ্টেট মানে চিধাটো এইটো চিধা টৰ্চ লাইটটো এতিয়া দিলে এইটো এনেকৈ ৰখাই থৈ দিব পাৰে মানে বিন্দাছকৈ এইটো চিধা লাইট হয় আৰু এইটো তলৰ লাইট হয় এই তলৰ লাইট হয় দেখিছে এই টিপি ধৰি গ'লে মানে আপোনাৰ ধুনীয়া আৰু মানে পোহৰ ধুনীয়া এইটো এৰি দিছোঁ বৰ্তমান এতিয়া যাওঁ দীপালে নহয় জানো দীপা হৈছে এইটো চুইচটো যদি আপুনি অন কৰি দিয়াক দীপাটো ক'বলৈ গ'লে এইটো দীপা চুইচ হয় এইটো যদি অন কৰি দিয়ে আপুনি চক এইকেইটা দেখিছে এইটো জ্বলিছে ঠিক সেইমতে বেকতো জ্বলিছে বেকতো দেখুৱাম বাৰু তো বৰ্তমান এইটো এনেকৈ দি পিনি এনেকৈ মানে কৰি গ'লে মানে এইটো জাষ্ট হাতটো দি গ'লে মানে টিকটিকাই যায় হাতটো দি গ'লে এনেকৈ টিকটিকাই যায় লাইটে মজা লাগে এইটো ফ্ৰণ্ট চাইডটো হৈ গ'ল আৰু ফ্ৰণ্ট চাইডটো বেকলৈ যোৱাৰ লগে লগে আৰু ফ্ৰণ্ট চাইডত মই দেখুৱাই দিছোঁ বৰ্তমান মানে ইয়াতো ফিট কৰা আছে বগা চিটো লাইট ফিট কৰা আছে বৰ্তমান মানে কোনটো লাইট জ্বলি গৈছে কি কৈছে আপুনি চুইচ ইয়াত দিব হয় কিন্তু আপুনি গম পোৱা নাই যে প্ৰকৃততে চুইচটো দি গৈছে আপুনি দিনতে জ্বলাই গৈছে বা প্ৰকৃততে আপুনি চুইচটো দি গৈছে আপোনাৰ ভুলৰ কমৰ চুইচটোত হাতটো লাগি মানে দি খাই গৈ আছে আপুনি গম নাপায় যে বৰ্তমান মোৰ লাইট জ্বলি আছে চাবিটো অন হৈ থাকিলে কেনেবাকৈ আপুনি গম নাপায় যেনিবা সেইটো কৰিবলৈ সেইটো গম পাবলৈ হ'লে কেনেকৈ কৰি দিছোঁ মই ইয়াত লাইট ফিট কৰি থোৱা আছে ইয়াত লাইট ফিট কৰা আছে মানে এইটো ওপৰ লাইটটো জ্বলি গ'লেও ইয়াত শ্ব' হ'ব তলৰ লাইটটো জ্বলিলেও ইয়াত শ্ব' হ'ব আৰু দীপাকেইটা জ্বলিলেও ইয়াত শ্ব' হ'ব এনেকুৱা চিষ্টেমত ফিট কৰা আছে মানে প্ৰতিটো কানেকশ্যন নাপায় তো বৰ্তমান তল লাইটটো জ্বলাইছোঁ এইফালে বগা জ্বলি গৈছে তলত এই দুখত অকণমান জ্বলিছে দিনৰ কাৰণে ইমান মানে পোহৰটো কম দিছে লাইট বাৰু এই ফ্ৰণ্ট চাইডটো এইটো দিছে জ্বলি আছে তাৰপৰা এই ষ্টেটটো দিছোঁ এইটো বগা এইডোখৰত জ্বলিছে তাৰপৰা এই দীপাকেইটা দিছোঁ এইটো নীলা চক এইডোখৰত জ্বলিছে মানে ইয়াতো আপুনি শ্ব' হৈ যাব মানে কোনটো লাইট জ্বলি গৈছে কি কথা অলটো ইয়াত শ্ব' হৈ যাব আৰু ডিজিটেল মিটাৰটো চালু কৰিব হ'লে এইটো ৱাৰডাল খুলি থোৱা আছে ৱাৰডাল লগাই দিব লাগিব তাৰ আগত মই বেকলৈ যাওঁ বেকত এতিয়া লাইট ফিট কৰা আছে বিন্দাছকৈ বেকত ফিট কৰা আছে বেকৰ এই তলৰটোৰ লগত এটা বগা জ্বলি গ'ল বেকত আৰু এইফালে জ্বলিছে এইটো তলৰটো জ্বলিছে এইফালে চুইচ টিপি আছোঁ এইফালে বেকত জ্বলিছে দুটা ঠিক আছে তাৰপৰা যাম দীপালৈ এতিয়া দীপা দিলোঁ বিন্দাছকৈ এইফালে জ্বলি আছে দেখিছে আৰু এফালে বেকত জ্বলি আছে সেউজীয়া দেখিছে মানে কি হয় চাইকেলখন আপুনি ক'ৰবাত গ'ল দোকান চোকান ঘপকৈ এন্ধাৰ ৰাস্তাত আপুনি ৰাখি থৈ দিলে এই দীপা চুইচটো মানে টিপি থৈ দিলে আপুনি গম পাব যে কোনোবা এটা কিবা এটা ৰখি আছে বা কিবা এটা বস্তু ৰখি আছে সেনেকৈ এই ফিট কৰি থোৱা আছে এয়া হ'ল তাৰপৰা যাম ষ্টেটটোলৈ ষ্টেটটো ফিট কৰা আছে এইটোৰ লগত এইটো ফিট কৰি দিলোঁ দি দিলোঁ এই লাইট জ্বলি গ'ল আৰু সেইমতে বেকতো জ্বলিছে ৰঙা মানে গুলপীয়া হয় এইটো জ্বলিছে বেকত বিন্দাছ হ'ল তো বঢ়িয়া মজাকৈ ফিট কৰিছোঁ আৰু এতিয়া যাম ডিজিটেল মিটাৰটোলৈ নহয় জানো চাবিটো পুৰা অফ কৰি থৈছোঁ আকৌ অন কৰিলোঁ বাৰু চাবিটো হেৰিয়ে হৈ আছে এইটো ডিজিটেল মিটাৰটো কি ডিজিটেল মিটাৰলৈ আহিছোঁ ডিজিটেল মিটাৰটো কি হ'বলৈ ৱাৰডাল লগাবলৈ ৱাৰডাল মই লগাই দিছোঁ বাৰু বিন্দাছকৈ মানে ডিজিটেল মিটাৰটো কি এই এইডাল মানে খুলি থোৱা আছে বৰ্তমান ইয়াত চুইচ এটা ফিট কৰিবলৈ আছে চুইচ এটা ফিট কৰিব লাগিব চাবিৰ লগতে চিষ্টেম কৰি থোৱা আছে চাবি অন কৰিলে মানে ইয়াত কাৰেণ্টটো পায় তাৰ মানে এইটো ডিজিটেল মিটাৰটো লগাই দিলোঁ ৱাৰডাল লগাই দিয়াৰ পিছত ইয়াত দেখিছে এইটো চালু হৈ গ'ল ডিজিটেল মিটাৰ চালু হৈ গ'ল এইটো মানে অফ কৰিব পৰা চিষ্টেমটো মই নিজে বনাইছোঁ বৰ্তমান অফ কৰিব এইটো নোৱাৰি মানে এইটো অফ কৰিব পৰা চিষ্টেমটো নিজে বনাইছোঁ এইটো বৰ্তমান এইটো নাম্বাৰ চালু হৈ গ'ল ইয়াতে মানে এইটো জিৰ' এই চাইকেল মানে চলাব যেতিয়া মানে পিক আপ ল'ব ইয়াত শ্ব' হ'ব সেনেকুৱা চিষ্টেম বনাইছোঁ বাকী ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাৰু বিশেষকৈ বহুত দীঘলীয়া ভিডিঅ' নকৰোঁ তো ভিডিঅ'টো লাষ্টলৈকে চালে যদি মানে আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব তো জয়া অসম আৰু যদি ভিডিঅ'টো মানে আপোনালোকে যদি বনাব বিচাৰে এখন চাইকেল যদি ভিডিঅ'টো যদি আৰু যদি ভালকৈ বনাব লাগে মানে প্ৰতিটো জইণ্ট প্ৰতিটো হেৰি মানে বঢ়িয়াকৈ বনাব যদি লাগে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিব মই আকৌ নতুনকৈ চাইকেলখন গোটেই খুলি খালি অল টোটেল প্ৰথমৰ পৰা যেনেকৈ ফিট কৰিম যি কথা সেনেকৈ মানে অল টোটেল বনাই ভিডিঅ'টো দিম মানে তো বাৰু হ'ব দিয়ক ইমানেই ভিডিঅ'টো জয়া অসম চাবিটো অফ কৰি দিছোঁ বাৰু জয়া অসম